বানপানী আৰু গৰাখহনীয়াত ককবকাই থাকিব সেইবোৰ দৃশ্য চোৱাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৱাজিদ চৌধুৰীক ৰাইজে ভোট দিছে নেকি? ৰাজনীতিক মেৰপেচত বন্দী ভোটাৰ জনতা। গৰাখহনীয়া প্ৰতিৰোধৰ নামত চলিছে ভুৱা আশ্বাস প্ৰতিশ্ৰুতি। নিৰ্বাচন আহে, নিৰ্বাচন যায়, কিন্তু ভোটাৰৰ মূৰত ৰৈ যায় এছাম ৰাজনীতিকে দি যোৱা আশ্বাস প্ৰতিশ্ৰুতিৰ বোজা। হয়, আমি ক'ব বিচাৰিছোঁ সৰ্বত্ৰে অনগ্ৰসৰ পশ্চাদগামী দক্ষিণ শালমাৰা সমষ্টিৰ কথা, যিটো সমষ্টিত গৰাখহনীয়াৰ শব্দত পাৰ কৰিব লাগে ৰাতি, য'ত সাধাৰণ জনতাই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত হৈ পৰিছে সৰ্বশান্ত, যিটো সমষ্টিত সাংসদ বদৰুদ্দিন আজমলৰ দ্বিতীয় জন্মভূমি আৰু যিটো সমষ্টি বিধায়ক ৱাজেদ আলী চৌধুৰীৰ ৰাজনৈতিক জীৱনৰ ভেটি। আপোনালোকে দেখিবলৈ পাইছে সেই সমষ্টিৰ এখন জীয়া ছবি। 1988 চনৰ প্ৰলয়ংকাৰী বানপানীৰ পাছৰে পৰাই সমষ্টিবাসীৰ জীৱনলৈ নামি আহিছে ঘোৰমা নিশা। মহাবাহু ব্ৰহ্মপুত্ৰৰ কালাত্মক গৰাখহনীয়াই সংকুচিত কৰিছে ভৌগোলিক মানচিত্ৰ। নদীৰ বুকুত জাহ গৈছে ইখনৰ পাছত সিখনকৈ গাঁও। খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে ৰাইজে জনাই অহা দাবী পৰিণত হৈছে অৰণ্য ৰোধনত। ৰাজনৈতিক সকলোৰ পৰাই পাই আহিছে মাথো ভুৱা আশ্বাস আৰু প্ৰতিশ্ৰুতি। গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ নামত সাংসদ বিধায়কে কৰি আহিছে চৰম প্ৰতাৰণা। এই ক্ষোভ আমাৰ নহয়, এই ক্ষোভ ভুক্তভোগী সাধাৰণ জনতাৰ। এই ক্ষোভ দক্ষিণ শালমাৰা সমষ্টিৰ নদীয়ে খেদি ফুৰা জনতাৰ। আজি দক্ষিণ শালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি শ্বৰিফুল ইছলাম প্ৰধানীয়ে সাংবাদিকৰ আগত উজাৰে তীব্ৰ প্ৰতিক্ৰিয়া। সমষ্টিত অব্যাহত থকা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হ'বনে? নদীয়ে খেদা সমষ্টিবাসীৰ বিননি শুনিবনে স্থানীয় বিধায়ক তথা সাংসদ চৰকাৰে? সেয়া হ'ব সময়ত লক্ষণীয় বিষয়। ফকীৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ABP আছাম। ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আমাৰ আজিৰ পৰা ভংগা নাই। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আমি সৰুৰ পৰাই দেখি আহিছোঁ যে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আমাৰ দক্ষিণ শালমাৰা সমষ্টি শেষ কৰি পেলাইছে। ক'বলৈ গ'লে অসমৰ মানচিত্ৰৰ পৰা প্ৰায় দক্ষিণ শালমাৰা সমষ্টি নাইকিয়া অৱস্থাত। এনে অৱস্থাতো আমি যেতিয়াৰ পৰা জানিছোঁ, যেতিয়াৰ পৰা বুজ হৈছোঁ, আমি বহু সময়ত এই বিষয়ে আমাৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই স্থায়ী প্ৰতিৰোধ কৰিব লাগে। যিখিনি অংশ আছে সেইখিনি যাতে আমাৰ অত্ৰ অঞ্চল যাতে সুৰক্ষিত থাকে, তাৰ কাৰণে কেইবাবাৰো আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজে বিভিন্ন দল সংগঠনে আমিও ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমাৰ স্থানীয় বিধায়ক, সংসদ, চৰকাৰ, প্ৰশাসনক আমি দাবী জনাই আহিছিলোঁ যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই স্থায়ী প্ৰতিৰোধ কৰি আমাৰ দক্ষিণ শালমাৰা সমষ্টিবাসীক ৰক্ষা কৰিব লাগে। কিন্তু দেখিছোঁ যে আজিৰ তাৰিখতো ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে, অথচ আমাৰ বিধায়ক আৰু সাংসদ বা চৰকাৰৰ ফালৰ পৰা আমাৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে তেখেতসকলে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। তেখেতসকলে নিৰ্বাচনৰ সময়ত আহিব, বদৰুদ্দিন আজমল ডাঙৰীয়া, ৱাজিদ আলী চৌধুৰী ডাঙৰীয়া আহিব, তেখেতসকলে লম্বা লেকচাৰ মাৰিব, ভুৱা প্ৰতিশ্ৰুতি দিব আৰু সেইবোৰলৈ তেখেতসকলে ৰাইজৰ ভোট লৈ তেখেতসকলে AC ৰুমত বহি থাকিব, বিলাসিতা জীৱন পাৰ কৰিব আৰু আমাৰ ৰাইজ বানপানী আৰু গৰাখহনীয়াত ককবকাই থাকিব। সেইবোৰ দৃশ্য চোৱাৰ কাৰণে বদৰুদ্দিন আজমল আৰু ৱাজিদ চৌধুৰীক ৰাইজে ভোট দিছে নেকি? আমি যি দেখিছোঁ যে যি সময়ত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া আৰু বানপানীয়ে দক্ষিণ শালমাৰা সমষ্টিত তাণ্ডৱ সৃষ্টি কৰিছে, সেই সময়ত ৱাজিদ আলী চৌধুৰী আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই যি ধৰণৰ তেখেতসকলে কোনো কাণ হাৰ নাই, কোনো গুৰুত্ব নাই দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজৰ প্ৰতি, তেখেতসকলে AC ৰুমত বহি তেখেতসকলে লাজবিলাসত জীৱন নিৰ্বাহ কৰি আছে। আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা, কাৰণ দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজে বানপানী আৰু গৰাখহনীয়াত ককবকাই আছে। মানুহে আপোনালোকে দেখিলে যে দক্ষিণ শালমাৰা সমষ্টিৰ ফকীৰগঞ্জৰ আৰু মাটিফাটাত যি ধৰণৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া হৈ আছে, এই কথা হয়তো কোনোবাই নেদেখিলে উপলব্ধি কৰিব নোৱাৰিব। অথচ বদৰুদ্দিন আজমল ৱাজিদ চৌধুৰীয়ে হয়তো চাই আছে, কিন্তু চকু মুদা কুলুৰি বাহ ধৰি আছে। তেখেতসকলে নিৰ্বাচনৰ সময়ত আহিব, হয়তো বদৰুদ্দিন আজমল ডাঙৰীয়াই পাহৰি গৈছে দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজ এতিয়া বোকা নহয়, দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজ এতিয়া মূৰ্খ নাই, বহুত শিক্ষিত হৈছে, বহুত সচেতন হৈছে। তেখেতে ভাবিছিল যে আমি হেলিকপ্টাৰ লৈ দক্ষিণ শালমাৰা সমষ্টিত লৈ গ'লে জৰা পানী দিলে আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজে মোক হেট্ৰিক মাৰি ভোট দিব। কিন্তু সেই কথা বদৰুদ্দিন আজমল ৱাজিদ চৌধুৰী পাহৰি যাব লাগে। দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজে যে সচেতন, আপোনালোকে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি যদি ৰক্ষা নকৰে, আগন্তুক দিনত কিন্তু দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজে আপোনালোকক ভোটৰ জৰিয়তে যোগ্য প্ৰত্যুত্তৰ দিব, সেই কথা কিন্তু নিশ্চিত। কাৰণ আজিৰ তাৰিখতো আপোনালোকে দেখিছে ব্ৰহ্মপুত্ৰ নদীয়ে ভাঙি আছে, মানুহে ঘৰ দুৱাৰলৈ ক'ত যাব, ক'ত থাকিব, সেইবোৰ চিন্তা কৰি আহৰি পোৱা নাই। অথচ তেখেতসকলক সহায় কৰিবলৈ না এটা নাৱৰ ব্যৱস্থা কৰি
কৰিছে, না কোনো ট্ৰেক্টৰৰ ব্যৱস্থা কৰিছে, না কোনো আৰ্থিকভাৱে সহায় কৰিছে, না বদৰুদ্দিন আজমল আহিছে, না ৱাজিদ আলী চৌধুৰী আহি লোক ব্যক্তিসকলৰ কাষত থিয় দিছে। কিন্তু তেখেতসকলৰ যেন দক্ষিণ আলমাহ সমষ্টিৰ ৰাইজৰ প্ৰতি কোনো গুৰুত্ব নাই। তেখেতসকলে যে দক্ষিণ আলমাহ সমষ্টিৰ ৰাইজ বুলিয়ে নাভাবে, কিন্তু নিৰ্বাচনৰ সময়ত কেৱল আহি ভুৱা প্ৰতিশ্ৰুতি ভোট ল'ব জানে, সেই কথা তেওঁলোকে কেৱল জানে। গতিকে আমি এটা প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচন আগমুহূৰ্তত যে এইবাৰ নিৰ্বাচনত জয়ী হ'লে আমি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিম। সেই ক্ষেত্ৰত বাস্তৱত কিমান পৰিণত হৈছে? তেওঁলোকে নিৰ্বাচনৰ সময়ত আহিব, ৰাইজক কেৱল ভুৱা প্ৰতিশ্ৰুতি দিব। আপোনালোকে দেখিব কিছুদিন আগতো যোৱাবেলি বদৰুদ্দিন ৱাজিদ আলী চৌধুৰী মাটিফাটাত আহিছিল, আহি কৈছে আপোনালোকে এতিয়া চিন্তা কৰিব নালাগে, ডিচেম্বৰত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কাম আৰম্ভ হ'ব। ডিচেম্বৰ ক'ত গ'ল? ডিচেম্বৰটো নাই, ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কাম আৰম্ভ হৈছে নেকি? গতিকে তেখেতসকলে এতিয়াও আজিৰ তাৰিখতো ভুৱা প্ৰতিশ্ৰুতি দি আছে। বদৰুদ্দিন আজমল আহিছিল, তেওঁ দক্ষিণ আলমাহ সমষ্টিক তেওঁৰ ৰাজনৈতিক দলৰ ৰাজধানী বুলি কৈছিল, কিন্তু সেই ৰাজধানী আজি ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল। তেওঁ আহিছিল, সঘনাই আহিছিল। কেতিয়া বদৰুদ্দিন আজমল আহিছিল? যেতিয়া তেওঁৰ ল'ৰাক MLA বনাব লাগে, যেতিয়া তেওঁ MLA হ'ব লাগে, যেতিয়া তেওঁ MP হ'ব লাগে, তেতিয়া বদৰুদ্দিন আজমল সঘনাই ফকীৰগঞ্জ দক্ষিণ আলমাহ সমষ্টিত পদাৰ্পণ হয়। অথচ আজিৰ তাৰিখত বদৰুদ্দিন আজমল এইখিনি ৰাইজৰ কাষত থিয় দিয়া নাই, ব্ৰহ্মপুত্ৰ নদীয়ে সম্পূৰ্ণ তছনছ কৰি দিলে। গতিকে বদৰুদ্দিন আজমল আৰু ৱাজিদ আলী চৌধুৰীৰ যি ভুৱা মিছা ৰাজনীতি, তেওঁলোকে দক্ষিণ আলমাহ সমষ্টিৰ প্ৰতাৰণা কৰিছে। আচলতে বদৰুদ্দিন আজমল ৱাজিদ আলী চৌধুৰী ৰাইজৰ কাৰণে প্ৰতাৰক, কাৰণ তেখেতসকলে ভুৱা প্ৰতিশ্ৰুতি দি আমাৰ দক্ষিণ আলমাহ সমষ্টিৰ ৰাইজক তীব্ৰ প্ৰতাৰণা কৰিছে, যাৰ কাৰণে দক্ষিণ আলমাহ সমষ্টিৰ ৰাইজে সেই প্ৰতাৰণাৰ বলি হ'ব লগা হৈছে। গতিকে যদি নোৱাৰে বদৰুদ্দিন আজমল আৰু ৱাজিদ আলী চৌধুৰী, যদি নোৱাৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ কৰিবলৈ, তেখেতসকলে কিয় ভুৱা প্ৰতিশ্ৰুতি দিয়ে? গতিকে তেখেতসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে যদি নোৱাৰে তেনেহ'লে ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিব নালাগে। আৰু যদি ভুৱা প্ৰতিশ্ৰুতি যদি দিয়ে, ইয়াৰ ফল কিন্তু দক্ষিণ আলমাহ সমষ্টিৰ ৰাইজে আগন্তুক নিৰ্বাচনৰ সময়ত আপোনালোকক যোগ্য প্ৰত্যুত্তৰ দিব। এই কথা আমি দক্ষিণ আলমাহ সমষ্টিৰ ৰাইজে সচেতন নাগৰিক হিচাপে তেওঁলোকক আমি সকলোৱে প্ৰদান কৰিছোঁ। চৰকাৰক কি আহ্বান জনাইছে? আমি চৰকাৰক আহ্বান জনাইছোঁ যে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুনকৈ আমি শুনিছোঁ যে তেওঁ কৰ্মদক্ষ নেতা মুখ্যমন্ত্ৰী, তেওঁৰ দ্বাৰাই হয়তো সম্ভৱ হ'ব ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে। কিন্তু তেখেতো আজিৰ তাৰিখতো আমাৰ দক্ষিণ আলমাহ সমষ্টিৰ স্থায়ী প্ৰতিৰোধৰ কাৰণে না কোনো এটা পদক্ষেপ লোৱা নাই। আমি আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ দক্ষিণ আলমাহ সমষ্টিৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিব লাগে, আৰু যিখিনি অংশ আছে যাতে সম্পূৰ্ণখিনি বিলীন হৈ নাযায়, কাৰণ এইখিনি অংশত যিখিনি আছে এইখিনি অংশ